हेलो फ्रेंड्स की खबर आपलोक आशा करिছো সকলে ভালে আছে মই বৰ্তমান ভালে কুশলে আছো আজি আৰু ভিডিওটো এটা ব্লগ স্টাৰ্ট কৰি দিছো বহুত দিনৰ মূৰত এটা ৰাতিপুৱা 10:30 বাজে এতিয়া খাই লৈ পিনে মানে কি চাহ পানী খাই ললো খাই লৈ পিনে বিছনা পাৰি লৈছো আৰু ঘৰৰ কামত এনে হৈছে বাৰু ৰাতিপুৱাৰ কামখিনি হৈছে বাকি আৰু ভাত বনাবৰ কাৰণে ভাত বনাব লাগিব তো বহুত দিনৰ পৰা ভিডিও দিয়া নাছিলো মই ভাবিছো আজিৰ পৰা আৰু স্টাৰ্ট কৰিম আৰু ভিডিওসমূহ দিবৰ কাৰণে কাৰণ ভিডিওবোৰ নিদিলে আমাৰ মোৰ মানে একো লাভ নহয় আৰু যেতিকে চেনেলটো মনিটাইজ চেনেল আৰু ভাবিছো আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব যদি ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব যিবাৰ দিনটোৰ ভিডিও দেখাব চেষ্টা কৰিম আৰু এইপিনে মই গেছত বহাই দিছো ভাত আৰু এইপিনে খৰি মানে ইয়াতে মানে বনাই বহুত ভাল পাওঁ মই আৰু ইয়াতে দাইলৰ লগত কোমৰা বগা কোমৰা আনিছিলে এটা যেটোকে পূজাৰ পিছত তো খাব নোৱাৰি হেকাৰণে বগা কোমৰাটো কাটি কিনে মই বলো দালিতে দি দিও আৰু এইপিনে ইমান ধুনিয়া খৰি মানে পটককে দাইল ভাত হৈ যায় আৰু বনায়ও ভাল লাগে আৰু এইপিনে মই ফৰ্ন মাৰিব লৈছো মোৰ কচু হৈ গ'ল বেছি নহয় অকমান বনাইছিলো আৰু এখিনি মাছ পানীলাও আঞ্জা এয়া হৈছে দালি এইপিনে ভাতটো আছে তাৰ পিছত এইপিনে আৰু এইবিলাক কুহিয়া এয়া নিছে বেঙেনা এয়া নাকফল এইটো হৈছে মধুৰিআম এইফালে কমলা আপেল আৰু ইয়াতে নাচপতি আছে এইখিনি আসলতে আমাৰ পৰহিদিনা মাৰ হাকুমা শ্ৰাদ্ধ এটো কাৰণে আনিছে বাগেৰি এতিয়া আৰু এটা দিছো দুটা দিছো আলু পুৰিবলা আৰু এইপিনে কল এয়া কল আৰু এইপিনে হাজবেণ্ডৰ ফ্ৰেণ্ড এজনে দি পঠাইছে পনীৰ ভাতৰ লগত খাব এইপিনে পনীৰ একদম মজাকে লাগিছে ইমান ধুনিয়া আৰু এইপিনে আমাৰ বহুতখিনি খৰি আছিল মানে ডাঙৰ খৰি হেয়া কাটিবৰ কাৰণে এজন মানে মানুহ ধৰিছো আজি আৰু ইয়াতেও কিবা কিবি শাক পাচলি লগাম বুলি কিনে এখিনি ধুনিয়াকে সহায় দিলে মাটেখিনি আৰু একেলগে পুলিবিলাকো লগাই দিব যেতিকে এতিয়া শাকৰ সিজন লগতে জলকীয়া বেঙেনা এইবোৰ গটেইবোৰ আনিছে এইবোৰ এতিয়া লগাব ইয়াতে আৰু দুপৰীয়া সময়ত মানুহজনক মই ভাত দিলো আৰু যেটি পূজা ওচৰত চাপিছে গটিকে বহুখিনি কাপোৰে মোৰ মানে চিলাবৰ কাৰণে অৰ্ডাৰত পৰিছে ততে মাজে মাজে কাপোৰ চিলাইৰ কামখিনিও কৰি আছো কাৰণ পূজাত তো সকলোৱে বিচাৰিব ন কাপোৰ নিজৰ কাপোৰবোৰ হে আৰু এপিনে মই এখন চাদৰ লৈছো দহি বাটিবৰ কাৰণে চিলাই মেলি কৰি থৈছো আজি আৰু পাৰিলে মানে গটেই দহিটোৱে আজি বটি শেষ কৰিম কাৰণ ইফালে আৰু মোৰ কাপোৰৰ ঢেৰ কাপোৰ আছে চিলাবৰ কাৰণে আৰু ইপিনে ৰাতি সময় মই ভাত বহাইছো আৰু যেটোকে দুপৰীয়াৰ কিবা কিবি আছিল হে পটল কেটা ফ্ৰাই কৰিম আৰু ভাত পাতিছো দাইল গটেইবোৰ বস্তু আছে দিনৰে গটে সিম্পল কে দিলা খা বা কি খাসি ঐ অলপকে খাই আছে ইমান ডাঙৰ খাবা নৰে ই বেবি আছে যে আমি আকছে আৰু এপিনে মই দুখন চাদৰ একেবাৰে দহি বাটি থৈ দিলো অকমান টেনচন বিলাক কমি থাকে এনেকে কামবোৰ কৰি দিলে
আৰু ভালদৰে যদি কৰোঁ দিনটোৰ ভিতৰত দুখন হৈয়ে যায় চিলাই কৰিলে এখন চাদৰ এদিনত হৈয়ে যায় বাৰু। কামৰ মাজতো কাম বন কৰি এখন চাদৰ মানে কৰিবই পাৰোঁ চিলাই মেলি। তো হৈ গ'ল আৰু এতিয়া ৰাতিও হ'ল, ৰাতি এতিয়া 10টা বাজিছে, 10টা নাই বজা, 10টা বাজিব আৰু। গতিকে ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট। পুনৰ লগ পাম এটা নতুন দিনৰ সৈতে, এটা নতুন ভিডিঅ'ৰ সৈতে।